কাণ্ডক লৈ পুনৰ SK পেট্ৰল লিমিটেডৰ কাৰ্যালয় কপাই তুলিলে 10টাকৈ জাতীয় সংগঠনে। ভটিয়াপাৰত পৰিৱৰ্তন হোৱা নাই পৰিস্থিতিৰ। ONGCৰ ৰিগত 15 দিনেই অহৰহ নিৰ্গমন গেছ নিৰ্গমন ৰোধৰ বাবে যুদ্ধকালীন তৎপৰতা। তাৰ মাজতে SK পেট্ৰল লিমিটেডৰ শিৱসাগৰ ফুকননগৰস্থিত কাৰ্যালয়ত ইটোৰ পিছত সিটো জাতীয় সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ। বৃহস্পতিবাৰেও ভটিয়াপাৰ কাণ্ডক লৈ কৈলাশ ভৱন ঘেৰাও কৰে 10টাকৈ জাতীয় সংগঠনৰ নেতা কৰ্মীয়ে। আজি ভটিয়াপাৰ যিটো কাণ্ড সংঘটিত হ'ল, আজি 15টা দিন অতিক্ৰম কৰিলে। 15টা দিন অতিক্ৰম কৰাৰ পিছতো কিন্তু এই তেল চুৰটোৰে ভটিয়াপাৰবাসী ৰাইজে এটা খবৰ ল'বলৈ যোৱা নাই। গতিকে আমাৰ স্পষ্ট কথা, শ্ৰীকৃষ্ণসকলক গ্ৰেপ্তাৰ কৰিব লাগিব, SK পেট্ৰলক ব্লেকলিষ্টেড কৰিব লাগিব আৰু ভটিয়াপাৰবাসী ৰাইজক উচিত ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত আমাৰ সংগ্ৰাম চলি থাকিব। জিলা প্ৰশাসনে হওক বা মুখ্যমন্ত্ৰী তদন্তকাৰী পক্ষে হওক, বৰ্তমানো তেখেতক তদন্ত আওতালৈ নৰাটো আমি এক ৰহস্যৰ গোন্ধ পাইছোঁ। এই বাৰিচুকৰ ভটিয়াপাৰা বাৰিচুকৰ বাকী ৰাইজৰ কি দুৰ্দশাত চলিছে, তেওঁলোকক কিন্তু আজি দুখ বুজিবলৈ কাৰণে কিন্তু কৃষ্ণ আগৰৱালাৰ নিচিনা এই দালালিটোৱে কিন্তু বৰ্তমান সময়লৈকে কিন্তু তেওঁলোকক খবৰ খাতি লোৱা নাই। ইফালে ভটিয়াপাৰত গেছ নিৰ্গমন ৰোধৰ বাবে জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আমেৰিকাৰ 5জনীয়া বিশেষজ্ঞৰ দলে। বৃহস্পতিবাৰে শিৱসাগৰলৈ আহে আমেৰিকাৰ আন 2জন বিশেষজ্ঞ। আমেৰিকাৰ বিশেষজ্ঞক সহযোগ কৰিছে ONGCৰ সংকট ব্যৱস্থাপনা দলে। বৃহস্পতিবাৰে ৰিগৰ ডেৰিকৰ পৰা 42টা টিউবিং ষ্টেণ্ড আঁতৰাবলৈ সক্ষম হৈছে দলটোৱে। ইয়াৰ পাছতে ৰিগ আঁতৰাই কেপিঙৰ চেষ্টা কৰিব দলটোৱে। কেপিঙৰ সময়ত হ'ব পৰা সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যেই সমগ্ৰ অঞ্চলটো ৰেড জোন হিচাপে ঘোষণা কৰি থৈছে ONGCয়ে। ভটিয়াপাৰত নিয়োজিত কৰা হৈছে অধিক সংখ্যক NDRFৰ সদস্য। সাজু কৰি ৰখা হৈছে অগ্নি নিৰ্বাপক বাহিনীক। কেপিঙৰ সময়ত বন্ধ ৰাখিব লাগিব মোবাইল ফোন। অঞ্চলটোত নিষিদ্ধ সাধাৰণ লোকৰ প্ৰৱেশ। ONGCৰ RDS 147A নম্বৰৰ ৰিগটোত বিগত 15 দিনে অহৰহ গেছ নিৰ্গমনৰ বাবে যন্ত্ৰণাৰ সন্মুখীন হ'বলগীয়া হৈছে ভটিয়াপাৰকে ধৰি সমীপৰ অঞ্চলসমূহৰ ৰাইজ। ইমানৰ পাছতো ৰাইজৰ দুখ দুৰ্দশা আৰু পৰিস্থিতিৰ বুজ ল'বলৈ সময় উলিয়াব নোৱাৰিলে ৰিগটো লিজ লৈ থোৱা SK পেট্ৰটেক লিমিটেড প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।